ডাঙৰ কথা এটা হ'ল মাজুলীত আহি এটা ডাঙৰ পৰিৱেশ পালো এইটো চাই লওক আপোনালোকে পঢ়ি লওক এই এক মিনিট এই বাবু প্লিজ বাবু এইটো চোৱা এই ৰঙাকে কেৰা পেকেটত টানি দিয়া ৰঙাকে কেৰা পেকেটত তোমালোক থৈ দিছোঁ টানি দিয়া প্লিজ নাম্বাৰ লাগ যায় টানি দিয়া এইটো চাওক লাগ যায় এইটো আধাৰ কাৰ্ড গৰুকো দি দিছে চাওক আধাৰ কাৰ্ড চাওক দেখিছে আপোনালোকে বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ যিটো শিৱম আছাম ইউটিউব চেনেলৰ পৰা এটা নতুন ভিডিঅ' সৈতে মাজুলী ৰাস চাব আহি আছোঁ দেখাই থাকিম আপোনালোকক ফটোখনৰ ভালকৈ মানে কি হ'লে পিক্সাৰটো ভাল অহা নাই মানে বেলিটো পৰি আছে পূৰা ৰ'দ পৰি আছে ন পিক্সাৰটো ভাল অহা নাই ৰ'দ পৰি আছে বেলিটো পৰি আছে চিংকুল আহি আছোঁ অকলে আহি আছোঁ আগৰ পৰা মানুহ যাব নিমাতিৰ পৰা এটা লগৰ যাব দুটা গ'ল লগৰ পলৱ আৰু ৰাকেশ গ'ল এতিয়া মই অকলে আহি আছোঁ চিংকুল আহি আছোঁ আৰু যোৰহাটৰ পৰা এটা আহি আছোঁ অমিত আহি আছে যোৰহাটৰ পৰা মই তিয়কৰ পৰা আহি আছোঁ অমিত যোৰহাটৰ পৰা আহি আছে ইমানতে লগ হ'ম অমিত আৰু মই চাৰিজনমান ওলাইছোঁ আৰু চাই থাকিব লগ দি যাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট কৰি দিব অলপ মৰম দি দিব এয়া চাওক পৰিৱেশ এতিয়া পৰিৱেশ আহি আছোঁ অকলে যামগৈ অকলে মাজত মাথৰ লগ আছে আৰু ভাল পায় অকণমান হ'লেও লাইকটো কৰি দিব কমেণ্ট এটা কৰিব এটা লাইকে কমেণ্টে বহুত মৰম দি দিব লগৰ এটা আহি আছে ৰৈ দিছোঁ অলপ সি আহি আছে পিক্সাৰটো বৰ ভাল আহিব মানে বেলিটো পূৰা মুখতে পৰি আহিছে পূৰা ৰ'দ দি আছে গৰম এইটো পৰিৱেশ চাওক সুন্দৰ এটা শান্তি একদম পূৰা প্ৰাকৃতিক পৰিৱেশ ধুনীয়াকৈ লগৰটোলৈ ৰৈ আছোঁ যদি ভিডিঅ'টো ভাল পায় লাইকটো কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব চাওক আগলৈ চাওক সুন্দৰ পৰিৱেশ বহুত মানুহ গৈ আছে কাৰণ লাইনে বাইক একদম পূৰা ধূলি উৰাই থৈ গৈছে পূৰা জাম লাগি আছে একদম পূৰা সকলো দেখাই থাকিবলৈ চেষ্টা কৰিম ভাল ব্লগ দি যাম নতুন ব্লগ দি যাম ক'ত যাব পাৰোঁ নাজানো টাইম মিলাই কামৰ ব্যস্ততাৰ মাজতো টাইম মিলাই জেগা দেখাই যাবলৈ চেষ্টা কৰিম নতুন জেগা দেখাই যাম গতিকে অলপ মৰম দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ বাৰু নকওঁ ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু যদিহে ভাল লাগে চবৰে এটা নিজৰ ভাল লগা কথা আছে খালি মৰমটো দি দিব ছাবস্ক্ৰাইবটো কৰি দিব তিনিআলি ৰৈ আছোঁ ককিলামুখৰ গেট এখন ককিলামুখৰ গেট এখন কাইলৈ আহি পাই গৈছোঁ এতিয়া ককিলাৰ তিনিআলি হয় ককিলামুখৰ তিনিআলি এখন দোকান আছে তিনিআলিতে ৰৈ আছে লগৰটো আহি আছে পোৱাহি নাই টেম্পুত আহি আছে এইবিলাক গাড়ী গৈ আছে গাড়ী চাওক হেল্ল' আমি ফাইনেলি আহি পাই গৈছোঁহি একদম নিমাতীঘাট আহি ফাইনেলি পাই গৈছোঁহি সুন্দৰ পৰিৱেশ কি ক'বা কিবা এটা কৈ দিয়া ৰৈ আছোঁ মানুহ বহুত মানুহ হৈ আছে কেৱল মানুহে ইয়াত নন ষ্টপলৈকে একদম ৰাতি 8:30লৈকে ফেৰি চলি আছে ৰাকেশ সেইটো আৰু নমস্কাৰ আমি মানে এতিয়া মাজুলী ৰাস চাব যাম বুলি আহিলোঁ নিমাতীঘাটৰ পৰিৱেশ চাওক গাড়ী উঠাই আছে ফেৰি উঠাই আমি এখন ফেৰি মিছ কৰি দিলোঁ আমি টাইমটো অলপ লেট হৈ গ'ল এখন ফেৰি মিছ কৰি দিলোঁ লগৰজন লৈ থাকোঁতে খুব 5 মিনিট লাগিছে 10 মিনিট লাগিছে 5 মিনিট লাগিছে কৈ আছে এখন ফেৰি মিছ কৰি দিলোঁ আৰু নেক্সটখন ফেৰি আছে আমাৰ এতিয়া বাজিছে 11:30 12:30 আছে নেক্সটখন ফেৰি আমি নিমাতীঘাটত ৰৈ আছোঁ ইপাৰ সিপাৰ হ'বলৈ সিদিনা যেন নিমাতীঘাটৰ আপোনাৰ দুৰ্ঘটনাটো হৈছিলে দাদা ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছে মাজুলীৰ পৰা আহিছোঁ যোৰহাট মাজুলী আপুনি ঘৰ মাজুলীতে নেকি আপোনাৰ যোৰহাট কোন জেগা পশ্চিম যোৰহাট কোন জেগা যাব এতিয়া ঘৰলৈ আহি আছোঁ ঘৰলৈ যাব মানে পাৰ হ'লে মানে আচ্ছা ৰাস চালে নেকি মাজুলী ৰাস চালে কেনেকুৱা লাগিল ঠিকে লাগে আজি আমি ৰাস চাব গৈ আছোঁ ঠিক আছে দিয়ক কি নাম আপোনাৰ
অমিত আহি পাই গৈছেহি অমিতৰ কাৰণে দুখন ফেৰী মিছ কৰিছোঁ এয়া আমাৰ অলপ টিকেট কাউণ্টাৰত গৈছে দুখন ফেৰী বহুত বেয়া পাইছোঁ তোমাক আজি ইমান দুখন ফেৰী মিছ কৰিছে কাৰণ এতিয়া আমি 12:30 বাজি গ'লে লাষ্ট ফেৰী আছে লাষ্ট ফেৰীত আমি গৈ আছোঁ অকল দেখাই আছোঁ মাজুলী পৰিৱেশ চাই থাকক আপোনালোকে এতিয়া টিকেট কাটি লওক ধন্যবাদ আপোনাৰ দুখন ফেৰী মিছ কৰি দিছোঁ এতিয়া আমি 10টা বজাত পাই গ'লো ইয়াত এখন আপোনাৰ 10:30 গৈছে এখন 11টাত গৈছে এখন আপোনাৰ এতিয়া 1:30 আছে লাষ্ট এখন গুচি গ'ল এইখন পাইছোঁ বাকী ভাল লাগিল আপোনাৰ নামটো আকবাৰ কৈ দিয়ক নামটো কি আছিল অনুপম মুদৈ জিতু দাস ভাল লাগিল গৈ থাকোঁ মাজুলী এনজয় কৰিম মাজুলী ৰাস চাম মাজুলী আপোনালোককো দেখাম সুন্দৰ পৰিৱেশ ভাল লাগিল লগ পাম ঠিক আছে এনেকুৱাই মানুহ আমি 3খন ফেৰী মিছ কৰি দিছোঁ ইমানেই মানুহ গতিকেলৈ বহুত মিছ কৰি দিছে মজা লাগিব ফটাফটি ব্লগ বনিব আপোনালোকে চাই থাকক সুন্দৰ একদম পূৰা ফটাফটি ব্লগ দি যাম ছাবস্ক্ৰাইব কৰক ফেৰীত উঠি দিলোঁ ইয়াত একদম ধুনীয়া সুন্দৰ পৰিৱেশ ফেৰী কি ক'বা একদম মজা নে মজা একদম পূৰা এই নিমাতীঘাটৰ ফেৰীত উঠি আছোঁ একদম পূৰা ফেৰীত আহি আছোঁ ফেৰী নহয় জাহাজ নে কি জাহাজ আপোনাৰ নামটো কি ক'ৰ পৰা আহিছে আপুনি কিবা এটা কৈ দিয়ক মই এতিয়া ভিডিঅ'ত ওলাই দিয়ক মোৰ নাম অনুপম কানেকশ্যন কৰি আছে বাকী আপোনাৰ নামটো অনুপম ন অনুপম মাজুলী ঘৰ মাজুলী কোন জেগা মাজুলী ফুলনি অঁ ঠিক আছে আহি আছোঁ পানী খাওঁ পানী খাওঁ চব এয়া চাওক কেনেকৈ ফেৰী গৈ আছে আপোনাৰ একদম পূৰা ব্ৰহ্মপুত্ৰৰ সাগৰৰ মাজে সাগৰ বুলি ধৰে মানে ব্ৰহ্মপুত্ৰ মানে সাগৰ নহয় জানো এখন আমাৰ কাৰণে সাগৰ আৰু এয়া চাওক ঢৌ উঠি আছে দেখিছে এইটো পৰিৱেশ এইটো একদম পূৰা এয়া একদম ফেৰী পৰিৱেশ এয়া বহি আহিছে সকলো ইয়াৰ পৰা বহি আহিছে যিটো শিৱম আছাম দেই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব সেইকেইটা কথা নাপাহৰিব চব পাহৰি যাব সেইকেইটা কথা নাপাহৰিব লাইক কমেণ্ট ছাবস্ক্ৰাইব এই ভিডিঅ'ত থকা যিমানখিনি কথা ক'লো পাহৰি যাব লাগিলে এই যিটো ছাবস্ক্ৰাইব আৰু লাইকটো নাপাহৰিব আৰু কমেণ্টটো নাপাহৰিব এই বস্তুটো মৰম আচলতে এটা ছাবস্ক্ৰাইব নহয় এটা মৰম হয় এইটো এটা মৰম আৰু মৰম দিলেহে আপোনালোকক নতুন জেগা দেখাই থাকিব পাৰোঁ আমি মানে মনটো ভাল লাগিব ন লাইক চেক কৰিলে আপোনালোকে আমি একো নাপাওঁ জাষ্ট আমাৰ কি হয় মনটো ভাল লাগে বস্তুটো দেখাই দিম চাওক কেনেকুৱা লাগিছে ৰাগন্তা চাই থাকিলে আপোনাৰ মূৰ ঘূৰাই যাব বমি আহি যাব এখন ফেৰী চক গৈ আছে এখন অভাৰটেক কৰিছে নেকি বাৰু জাহাজ ষ্টেচন পাই গ'লি ৰুকি মাৰি দিলে ছিগনেল মাৰি দিলে সৌখন ফেৰী ঘাট এইটো পাইলটে চলাই আছে চাওক আমি ঘাট পাই গৈছোঁহি একদম পূৰা ঘাট চাপি দিছে একদম পূৰা নাও লগাই দিছে ৰছী লগাই দিছে চব একদম পূৰা আমি ফাইনেলি আহি পাই গৈছোঁহি লাহে ওচৰ চাপি গৈছে নাও লাহে ক্ৰমান্বয়ে একদম 1 নম্বৰ 0 নম্বৰত গিয়াৰ লগাই আছে সৌৱা ড্ৰাইভাৰ একদম পূৰা 0 নম্বৰত ওপৰত চলাই আছে গাড়ী মই দেখাই দিছোঁ একদম পূৰা উকি মাৰি একদম পূৰা 0 নম্বৰত গাড়ী লগাই দিছে আমি নেক্সট লগ পাই আছোঁ আকৌ ৰাসত ফাইনেলি আমি আহি মাজুলী পাই গৈছোঁহি যোৰহাট ডিষ্ট্ৰিক্ট এৰি মাজুলী ডিষ্ট্ৰিক্ট সোমাইছোঁহি নহয় জানো কাষ চপাই আছে মেচিন নাও আমি গতিকে লৈ আপোনালোকক মাজুলীৰ ৰাসৰ ৰাতি পৰিৱেশ দেখাই আছোঁ নে কি গতিকে এইখন তুমি ষ্টাৰ্ট দি লোৱা তুমি পাৰ কৰি লোৱা আমি মাজুলীৰ নেক্সট পৰিৱেশ দেখাই আছোঁ সুন্দৰ মাজুলীৰ পৰিৱেশ প্ৰাকৃতিক সুন্দৰ পৰিৱেশ চাই থাকক ক'ত যাম আৰু ৰুটি ভাজি লৈ আহিছোঁ খাম ঘৰত বনাই থকা কোনো প্লেন নাই মাহী পেহী কোনো নাই মাহী পেহী পতাই ল'ম নেক্সট ব্লগ যাম এই পেহী বিন্দাছ আমি নেক্সট ব্লগ লগ পাই আছোঁ ছাবস্ক্ৰাইব কৰি ল'ব ডাঙৰ কথা এটা হ'ল মাজুলীত আহি এটা ডাঙৰ পৰিৱেশ পালোঁ এইটো চাই লওক আপোনালোকে পঢ়ি লওক এক মিনিট
এই বাবু বাবু প্লিজ 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 বাবু এইটো চোৱা 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 এই ৰঙাকৈ কেৰা পেক এটা টানি দিয়া ৰঙাকৈ কেৰা পেক এটা তোমালৈ থৈ দিছোঁ টানি দিয়া প্লিজ প্লিজ নাম্বাৰ লাগ যায় টানি দিয়া এইটো চাওক লাগ যায় এইটো আধাৰ কাৰ্ড গৰুকো দি দিছে চাওক আধাৰ কাৰ্ড চাওক দেখিছে আপোনালোকে এইফালে মন্দিৰটো আছে ন মন্দিৰটো উঠি পেলাই এনেকৈ চিধা ৰাস্তাটা পাবা মাথাৰ ওপৰৰ পৰা কৰিবা গৈ পেলাই চিধা কৰিবা আগতে টাৰ্ণিংটা পাবা আগতে টাৰ্ণিংটো দি এইফালে দি এনেকৈ ৰাস্তাটা আছে আচ্ছা তোমালোকৰ লোকেল হয় মাজুলীয়ে হয় এই মানে এইফালে ইটা ভূটা এটা আছে আৰু এইফালে এনেকৈ এইফালে কেনিবাদি যাব পাৰি আৰু এইফালে এনেকৈ বাঘৰগাঁও যাব পাৰি বাঘৰগাঁও আমি ৰাইট চাইডে যাব লাগিব এনেকৈ এইফালে গ'লা এই তিনিআলি পালা নহয় তিনিআলি গৈ এনেকৈ ওপৰলৈ উঠি দিলা ওপৰলৈ উঠি আকৌ এনেকৈ চিধা যাবা থেংক ইউ ধন্যবাদ ব্লগত দেখা পাৰি ভলীবল খেলি আছে চাওক ভলীবল এই ব্ৰ চাওক আৰম্ভ হৈ গ'ল কংখালৰ দৃশ্য দৈৱকী বিয়া বসুদেৱ দৈৱকী বিয়া মই যি কৰোঁ সেই কেতিয়াও অন্যায় হ'ব নোৱাৰে আৰু ইৰাণৰ বিৰুদ্ধে এফাকি কথা কয় আচলতে তুমি মানুহ নহয় সেই সত্যবাদী জিতেন্দ্ৰিয় তোমাৰ সন্তান তুমি নিজ হৈ ঘূৰাই লৈছোৱা যথা সময়ত দৈৱকী অষ্টম সন্তান ভোগ কৰিবা যোৱা বছৰ মনত ৰাখিবা দৈৱকী অষ্টম সন্তানে ভাল লাগিল নেক্সট ব্লগত লগ পাই আছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক বাই বাই